জুবিন গাৰ্গে আৰু গীত নাগায় গাই আছো এয়া আচলতে কালি এটা সংবাদ মাধ্যমত এটা চৰ্চিত বাতৰি জুবিন গাৰ্গে আৰু বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন নকৰে তাৰপাছত আচলতে কিয় কৈছিলে কি কাৰণে এই কথাটো কৈছিলে সেয়া আমি জানিবলৈ আহিছোঁ আমি জুবিন গাৰ্গৰ সৈতে উপস্থিত আছোঁ কৈছোঁ জুবিন গাৰ্গে গীত নাগায় কথাটো কেনেকুৱা ধৰণৰ কথা নাই গীত নগোৱাৰ কথা নহয় মই গান গাই আছো এতিয়াও দিনে 4-5টা গান গাই আছো ষ্টুডিঅ'তে আছো ইনফেক্ট খালি মানে বিহু প্ৰগ্ৰেম বৰ হেক্টিক হৈ যায়তো এনাৰ্জি বহুত যায় 30 বছৰ কৰিলোঁ অহা বছৰ মোৰ 50 বছৰ হ'ব সেইটো মই কমাই দিম বুলি কৈছোঁ কমাই দিম এইটো চিলেক্টেড প্ৰগ্ৰেম কৰিম আৰু বাকী অনুষ্ঠান ধেৰ থাকে কিবা কলেজৰ ফাংচন থাকে কিবা থাকে শ্ব' থাকে 50 বছৰীয়া হ'ব আপুনি অহা বছৰ আপুনি এতিয়া 49 আছে 50 বছৰ হোৱাৰ পিছত আপুনি ৰিটায়াৰমেণ্ট হ'ব নেকি আপোনাৰ ৰিটায়াৰমেণ্ট নহয় বেলেগ কাম কৰিম এতিয়া চোৱা আমি খেতি কৰিছোঁ ইয়াত লাওৰ আগ লাগি আছে লাও খেতি কৰিব বন্ধাকবি লগাইছোঁ পালেং লগাইছোঁ বাবু ষ্টুডিঅ'ত লাও লগাইছোঁ এইফালে খেতিটো কৰিম খেতি আৰু পথাৰ মাৰ বজাৰ মাৰ বুলি কৈছোঁ নহয় গতিকে খেতি কৰিব লাগিব সেইবিলাক কাম কৰিম গান গাম মাজে মাজে এবছৰত বোলে 10খন প্ৰগ্ৰেম 15খন প্ৰগ্ৰেম ভাল চিলেক্টেড তেনেকৈ কৰিম মানে গানৰ মঞ্চৰ বিহু প্ৰগ্ৰেম বহুত কষ্ট হয় কথাটো হ'ল আৰ্টিষ্টবিলাকে গাওক মই ঘৰত বহি চাম আপুনি চাব আৰু বেলেগে গাব অহা বছৰ পৰা সেইটো